বহি থকা সতীৰ্থবৃন্দ, সভাপতি মহোদয়ে সতীৰ্থটো মানে সভাপতি মহোদয়ে শলাগৰ শৰাইটো মানে কৈছেই যে অলপমান আনুষ্ঠানিকতা সেইটো ৰক্ষা কৰিলে ভাল হয়, কাৰণ সকলো কথাও আছে। গতিকে ময়ো ভাবিছোঁ মোৰ ফালৰ পৰাও আনুষ্ঠানিকতাটো ৰক্ষা কৰিম। যে কথা হ'ল যে মোৰ বক্তব্যৰ আগতেই মানে যিটো আমাৰ শক প্ৰস্তাৱ পাঠ কৰা হৈছিলে, এই শক প্ৰস্তাৱটোত আমাৰ ছাৰ বাইদেউসকলৰ বা আমাৰ সহপাঠীসকল যিসকলে ইহ সংসাৰত নাই, স্বৰ্গত স্থান লাভ কৰিছে, তেখেতসকলে স্বৰ্গত স্থান লাভ কৰি ভালে কুশলে থাকক, তাৰ কাৰণে আমি নেদেখাজনৰ ওচৰত আশীৰ্বাদ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। তাৰ লগে লগেই মই এটা কথা অনুভৱ কৰিছোঁ যে আমাৰ যিবিলাক সহপাঠী আছিলে, সেই সহপাঠীবিলাকৰ কাৰোবাৰ হয়তো স্বামী দেৱতা ঢুকাইছে, কাৰোবাৰ হয়তো স্ত্ৰী ঢুকাইছে, তদ্ৰূপ সেনেকুৱা ধৰণৰ হয়তো গুৰুসকলৰো হ'ব পাৰে। গতিকে আজি সভাৰ জৰিয়তে তেখেতসকলে স্বৰ্গত স্থান লাভ কৰক, তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু যিসকল তেনেকুৱা পৰিস্থিতিৰ বা পৰিৱেশৰ মুখামুখি হৈছে তেওঁলোকলৈ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ লগত দুখৰ সমভাগী হৈছোঁ। এতিয়া কথা হ'ল যে এই যিটো সহপাঠী সন্মিলনখন অনুষ্ঠিত কৰিব লাগে, এই ক্ষেত্ৰত নাম ল'ব লাগিব আমাৰ পংকজ লোচন শৰ্মা, নবীৰ হুছেইন, বিনয় চক্ৰৱৰ্তী বা পংকজ লোচন শৰ্মাই বা মোক মাজে মাজে কয়, এতিয়া মই মানে কি ক'ব বিচাৰিছোঁ যে দেৰি হ'ল হা বহু, ভাল লাগিব নহয় নেকি এতিয়া, সেনেকুৱা এটা মনত ভাৱ আহি যায়। এইটো আগতে হ'লে বেছি ভাল হ'লহেঁতেন, সেনেকুৱা এটা মোৰ মনৰ ভাৱ আহি যায় আৰু সেনেকুৱা ব্যক্ত কৰিছোঁ মই। তথাপিতো পংকজে বা নবীয়ে কয় নহয় দে, যি দেৰি হ'লেও হ'ব আৰু যি হৈছে আমি লগ লাগি পেলাই মানে আমাৰ এই সন্মিলনখন আমি কৰিব লাগে, ভাল লাগিব আমাৰ। সেইকাৰণে সভা সমিতি দিয়া হ'ল। সভা সমিতিত আমাৰ নবী হুছেইন থাকিলে, কমলোচন থাকিলে, মানে বন্ধুবৰ মানে ভৈনুল আহমেদ, অৰ্জেল আলী, আমাৰ প্ৰণতি, দীপালী, বিপুল শৰ্মা এতিয়া থাকিলেই। একত কৰি পেলাই সিদ্ধান্ত হ'ল নাই আমি মানে কৰিমেই, কৰি পেলাই সেনেকুৱা ধৰণৰ এটা গ্ৰুপ মানে কৰি পেলাই মোবাইলতেই আজি এই অৱস্থাটো পালে। আৰু এই মানে সহপাঠীৰ সফল সামৰণি পৰিবলৈ কিছু সময় বাকী আছে। এতিয়া কথা হ'ল এই সহপাঠী সন্মিলনৰ ক্ষেত্ৰত যিসকলে আগভাগ লৈছে তেখেতসকলৰ ধন্যবাদৰ পাত্ৰ, প্ৰশংসাৰ পাত্ৰ। তাৰ লগে লগেই এই গোটেইবিলাকে যে আমি সহযোগ কৰিলোঁ শেষ মুহূৰ্তত, সেই গোটেইবিলাকেই আমি কি হয় আটাই ধন্যবাদৰ পাত্ৰ। আৰু নিশ্চয় আজি ইয়াতে আমি সমবেত হৈ পেলাই প্ৰত্যেকৰে মনটো কি হৈছে আমাৰ নিশ্চয় ভাল লাগিছে, বেয়া কাৰণ লগা নাই। আৰু এইটোৱে এনেকুৱা এটা হ'ব যে আমাৰ আয়ুসটো কমাই দিব। এতিয়া আমাৰ প্ৰত্যেকৰে বয়স মানে 60+। এতিয়া মানে আজি ঘৰলৈ গৈ পেলাই সেই 60+টো মাইনাছ হৈ পেলাই 50+ হ'ব, নিশ্চয় হ'ব। আৰু এটা কথা মানে আজি সকলোৱে আমি ঠগা হৈ আছো। এই ঠগা